তিনিহুটি গাঁৱৰ পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰই যুঁজিছে মৃত্যুৰ সৈতে। আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনিখুটি গাঁৱৰ এখন ঘৰলৈ নামি আহিছে অমানিশা। সদায় হাঁহিৰে জীপাল হৈ থকা ঘৰখনত এতিয়া নিতৌ উঠিছে কান্দোনৰ ৰোল। দিল্লীৰ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে পিতৃ আৰু পুত্ৰ। উল্লেখ্য যে টুটুমন দাস আৰু বিনীতা দাসৰ পুত্ৰ ঋতুৰাজ দাস 2022 চনৰ পৰা লিভাৰৰ ৰোগত আক্ৰান্ত হয়। বহু চিকিৎসা কৰাৰ অন্তত চিকিৎসকে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ দিয়ে। চিকিৎসাৰ নামত সাঁচতীয়া ধন শেষ হোৱাৰ উপৰিও পৰিয়ালটোৱে ঘৰৰ মাটিও বিক্ৰী কৰিবলগীয়া হয়। ইতিমধ্যে দিল্লীৰ মেক্স হস্পিটেলত ঋতুৰাজৰ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছে আৰু দেউতাক টুটুমন দাসে পুত্ৰক লিভাৰ সংৰোপণৰ বাবে আগবাঢ়ি আহে। অস্ত্ৰোপচাৰ সুকলমে হৈ যায় যদিও ঋতুৰাজৰ আজি 4 দিন ধৰি হুঁচ অহা নাই। দেউতাক টুটুমন দাসৰ অৱস্থাও উন্নত নহয়। এই সমগ্ৰ প্ৰক্ৰিয়াত তেওঁলোকৰ বৰ্তমানলৈকে প্ৰায় 20 লাখৰো অধিক টকা খৰচ হৈছে। বহু লোকে আৰ্থিকভাৱে সহায় কৰিছে যদিও সেয়া বৰ্তমান পৰ্যাপ্ত নহয়। গতিকে ঋতুৰাজৰ আইতাকে মুখ্যমন্ত্ৰী আৰু ৰাইজক আহ্বান জনাইছে যাতে নাতি ল'ৰাটি সুস্থ হৈ অহা ক্ষেত্ৰত প্ৰত্যেকে যি পাৰে আৰ্থিক সহায় আগবঢ়াবৰ বাবে। ঋতুৰাজ দাস বৰগোলাইৰ কিডজি স্কুলৰ 5ম শ্ৰেণীৰ ছাত্ৰ। টুটুমন দাস অসম আৰক্ষীৰ এজন জোৱান। নাতিয়েক সুস্থ হৈ ঘৰলৈ উভতি আহিব বুলি ককাক আইতাকে বাট চাই ৰৈছে। চকু পানীৰে বাট নেদেখা হৈছে সকলো। অস্ত্ৰোপচাৰ হ'ল যদিও বৰ্তমানলৈ ঋতুৰাজৰ হুঁচ ঘূৰি নহাত সকলো চিন্তিত হৈ পৰিছে। চিকিৎসাত আৰু টকাৰ প্ৰয়োজন আছে। সেয়েহে সদাশয় ৰাইজে যদি কিঞ্চিত সহায় আগবঢ়ায় তেন্তে হয়তো ঋতুৰাজ সোনকালে সুস্থ হৈ পুনৰ সকলোৰে মাজত ঘূৰি আহিব। আৰ্থিক সহায় আগবঢ়াব পাৰিব মাতৃ বিনীতা দাসৰ গুগল পে' নম্বৰ 7002586352 এই নম্বৰত। মই অসমৰ ৰাইজলৈ নমস্কাৰ কৰিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, মোৰ নাতিটো লিভাৰৰ প্ৰব্লেমত অসুস্থত পৰি আছে। এতিয়ালৈকে বহুত মাটি বাৰী নানা ধৰণৰ কৰিও ল'ৰাটোক এতিয়ালৈকে সুস্থ কৰিব পৰা নাই। ডক্তৰৰ পৰামৰ্শ বহুতখিনি লোৱা হ'ল। দিল্লীলৈকে 2-3 বাৰ নিয়া হ'ল আৰু সেইখিনিক ডক্তৰৰ পৰামৰ্শ লৈ লিভাৰ ট্ৰেন্সফাৰ কৰিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ দিলে। লিভাৰ ট্ৰেন্সফাৰ কৰা আজি 6 দিনে হ'ল। এতিয়ালৈকে নাতিটো সুস্থ আৰু হুঁচ অহা নাই। গতিকে সেই নাতিটোৰ কাৰণে মোৰ কনিষ্ঠ পুত্ৰ ঋতুৰাজ দেউতাকেও ডনেট দিবলগীয়া হ'ল। দুইজনে এতিয়া বাপেক পুতেক অসুস্থত পৰি আছে। সমূহ ৰাইজে যাতে এই শিশুটিৰ হয় আশীৰ্বাদ আয়ু আৰু কি দি কেনেকৈ আপোনালোকে সহায় সহযোগ কৰে। ৰাইজে সহযোগ কৰি আছে, কিন্তু বহুত কৰাৰ পিছতো বহুত টকাৰ পইচাৰ প্ৰয়োজন হৈছে। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালেও যাতে মোৰ অনুৰোধটো ৰাখক। ককা দেউতাকে আৰু মই আইতাক হৈছোঁ। আপোনালোকক আৰু মই সৰল প্ৰাৰ্থনা কৰিছোঁ। ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ মোৰ নাতিটোক সুস্থ কৰি তুলিবলৈ ৰাইজে সহায় সহযোগ কৰে যেন। মোৰ ইমানে আপোনালোকৰ ওচৰত সৰল প্ৰাৰ্থনা।